গাৱলীয়া লেওৰাৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। আমি আজি আমাৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ এজন বিশেষ ব্যক্তি। তেওঁ ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি। আমি আমাৰ দৰ্শকক চিনাকি কৰি দিব ওলাইছোঁ এইজনী এজন বিশেষ ব্যক্তিক। তেওঁ হৈছে সকলোৰে চিনাকি এখনি মুখ। তেওঁ হৈছে পূৰ্বালী গগৈ। আইতা আপোনাক ক্ষমা কৰিব। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। মই পূৰ্বালী গগৈ। মই দুটামান বিশেষ কথাৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ। বাইদেউ আপোনাৰ পৰা পোনপ্ৰথমতে আমি জানিব বিচাৰিছোঁ যে আপুনি এক সময়ছোৱাত বহুতৰে ট্ৰলৰ সন্মুখীন হৈছিলে আৰু এতিয়াও কিছুমান ট্ৰল কৰা দেখা যায়। আপোনাক ট্ৰল কৰিলে কেনেকুৱা লাগে আৰু আপুনি কি ক'ব যিসকলে এতিয়া আপোনাক ট্ৰল কৰি থাকে? বেয়া খং উঠে, মাৰ খাই মৰিবি, কিন্তু য'তে আছ ততে গছকি পেলামগৈ যিবিকে কৈ থৈছোঁ। আৰু যোনে যোনে বেয়া বেয়া কমেণ্ট কৰিছোঁ গোটেইখিনিকে কৈ দিছোঁ, চৰাই আনিম তহঁতক আৰু জিভা কাটি হাতত দি দিম আৰু তেতিয়াবা কথা কোৱাই বন্ধ হৈ গ'ল। একেবাৰে জিভা কাটি, গম পাইছ? এইখিনি অকাত আছে মোৰ, গম পালি? আপোনাক সুধিব বিচাৰিছোঁ যে বিকাশ আমিন আৰু আপোনাৰ মাজত মোৰ যদি ভুল হোৱা নাই 2-3 মাহমান আগত কিন্তু আপোনালোকে দুয়োটাকে কিছুমান অশ্লীল শব্দৰে বিশেষকৈ আপুনি বিকাশ আমিনক গালি গালাজ কৰা দেখা গৈছিলে আৰু বিকাশ আমিনে আপোনাক ট্ৰল কৰা দেখা গৈছিলে। গতিকে আপুনি কি ক'ব বিকাশ আমিনৰ বিৰুদ্ধে? আমাৰ দৰ্শকসকলক যদি অলপ জনাই দিয়ে। এই বিকাশ আমিন এটা ফাল্টু থাৰ্ড ক্লাছ বিকাশ আমিন ফটুৱা, হা। মানে কি আৰু কোনো লজিক নাই, কথা কোনো একো নাই, যিহকে তিহকে বকি থাকে, মন আহে। এই মানে কি দেখাততো দেখিছে গাতটো ছাল বাকলি নাই তাৰ, হা। দেখিবলৈ কেনেকুৱা সি কেটেং মেটেং, হা। ছাল বাকলি নাই, কলা তাতে তাৰ গাটো। আৰু শুন, তোৰ নিচিনা এটা নহয়, মই কুকুৰ বুলি নোপোছোঁ, হা। আমাৰ ঘৰত এই চিকিউৰিটি গাৰ্ডকেইটা চেহেৰা তোতকৈ বহুত ভাল দেখিবলৈ, বহুত গুণে। আৰু মোক যে ইনচাল্ট দি নাথাকিবি তেনেকৈ, গম পাইছে চব কথাতে, হা। বাইদেউ বহুতে প্ৰশ্ন উত্থাপন কৰে যে আপোনাৰ বিকাশৰ লগত অলপ লিলমে থকা বুলি। সঁচাই বিকাশৰ লগত আপোনাৰ ভালপোৱা আছে নেকি? আৰু বিকাশক আপুনি কেনেকৈ চিনি পায়? অলপ যদি আমাৰ দৰ্শকসকলৰ আগত কৈ দিয়ে। তাক দাদা বুলিয়ে ভাবোঁ। এই বকাচোদাটোক মই ভাল পাবলৈ যাম নেকি? কোনো বকাচোদাতে ভাল নহয়। মোৰ বয়ফ্ৰেণ্ড না আছিলে না থাকিব। সেই ৰষ্টাৰ এজনক চিনি নোপোৱা অসমবাসী ৰাইজে নাই মানে ক'বলৈ গ'লে। সেই ৰষ্টাৰজনক মোৰো বহুত ভাল লাগে। তেখেত বহুত ফানি হয় আৰু তেখেত মোৰ দাদা নিচিনা হয়। মোৰ পাৰ্চনেলি তেখেতৰ লগত চিনাকিও আছে তেখেতৰ লগত। হয় দৰ্শকসকল, ঠিকেই শুনিছে। কিছুমান মানুহে যে নিজৰ স্বাৰ্থ আৰু মুনাফা আদৰৰ কাৰণে ইমান তললৈ যাব পাৰে, এয়া তাৰ এক জ্বলন্ত উদাহৰণ। আচ্ছা বাইদেউ, বিকাশৰ কিছুমান এনেকুৱা ভিডিঅ' আছে যিটো ভিডিঅ' মানে ফেমিলিৰ লগত চাব নোৱাৰি। তাৰ বিষয়ে আপুনি কি ক'ব? আপোনালোকে কওক, তেখেত এজন ডাঙৰ ৰষ্টাৰ হয়, অসমৰ ডাঙৰ ৰষ্টাৰ বিকাশ আমিনে হয়। আৰু তেখেতে যদি এনেকুৱা ভিডিঅ' বনাই জানো ভাল লাগে মানে। আৰু বাইদেউ আপুনি আগতে কিছুমান নক'বলগীয়া কথা কৈছিল আৰু অশ্লীল শব্দ কোৱা দেখা গৈছিল। বহুতে কয় আপোনাক হেনো বিকাশে ভাল কৰিলে। আপুনি কি কয়? সঁচাই আপোনাক বিকাশে ভাল কৰিলে নে আপুনি নিজে ভাল হ'বৰ কাৰণে শিকিলে? আৰু মোক হয়তো তেখেতে ভাল কৰিছে, বিকাশ আমিনে ভাল কৰিছে। কিন্তু যদি মোক ভাল কৰি নিজেই তেখেতৰ মুখত বেয়া কথা, তেতিয়াহ'লে ভাবকচোন, যদি শিষ্যক ভাল কৰি নিজে বেয়া কথা কয়, এইটো জানো ভাল হৈছে? আপোনালোকৰ মতামতটো মোক কমেণ্ট। বাইদেউ আপোনাক শেষত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যদি আপুনি বেয়া নাপায়। মানে আপুনিতো মানে বহুত শকত হৈ গৈছে, গতিকে আপুনি ক্ষীণ হোৱাৰ কাৰণে কিবা চিন্তা কৰিছেনে নাই? আৰু যদি আপুনি মানে কিবা যদি গেম চেম এনেকৈ খেলা কৰে, আপোনাৰ মানে ক্ষীণাই যাব, গতিকে কিবা এনেকুৱা ভাবিছেনে গেম চেম খেলাৰ কথা? ফুটবল খেলোঁ আৰু হকী ষ্টিক। মই খেলিব ইমান হেৰিকৈ নাজানো, এনেই টাইম পাছৰ কাৰণে। ঠাণ্ডা দিন আহিছে ন, ঠাণ্ডা লাগে। এতিয়া ছাতৰ ওপৰত গৈ খেলি লাগে মানে গৰম উঠে খেলিলে। আৰু কেতিয়াবা মানে এনেকৈ খেলোঁ আৰু লাইট জ্বলাই লওঁ, ৰাতি হ'লে ঠাণ্ডা লাগিলে ওপৰত লাইট জ্বলাই এনেকৈ খেলোঁ। কিছুমানে হাঁহে বোলে মই দৌৰি ফুৰোঁ, কিন্তু মই কি কৰিম, মোৰ নেচাৰটোৱে এনেকুৱা। বাইদেউ আমি এতিয়া বিদায় ল'ব লাগিব, আমাৰ সময় শেষ হৈ আহিছে। আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত অহাৰ কাৰণে। আপোনাৰ বহুমূলীয়া সময়ৰ ভিতৰত আমাক অকণমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ।